নমস্কাৰ প্ৰিয় বন্ধু যিসকল লোকে মৰ্নিং ৱাক কৰে তেওঁলোকৰ এই অভ্যাস প্ৰভাত ভ্ৰমণৰ অভ্যাস সেই প্ৰসংগত কিছুমান সাৱধান বাণী লৈ প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'টো চিকিৎসা বিজ্ঞান স্বাস্থ্য আৰু বিভিন্ন দিশত যাতে আপোনালোকৰ সুবিধা হয় তেনেকুৱা বিভিন্ন কথা সাঙুৰি লৈ প্ৰস্তুত কৰা এই ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ যথেষ্ট উপকাৰ হ'ব। আহক প্ৰভাত ভ্ৰমণ বা মৰ্নিং ৱাক কৰোঁতে আমি কিছুমান নিয়ম পালন নকৰোঁ যাৰ ফলত আমাৰ শৰীৰত ভাল কৰিবলৈ গৈ বেয়াহে হয়। গতিকে এই সাৱধান বাণীখিনিৰ মাজেদি আপোনালোকে উপলব্ধি কৰক মৰ্নিং ৱাক প্ৰভাত ভ্ৰমণ কিমান উপকাৰী আৰু ভালকৈ কৰিলে কিমান উপকাৰী। আপোনালোকক মৰ্নিং ৱাক বা প্ৰভাত ভ্ৰমণ এই সম্পৰ্কত কথাবোৰ কৈ থাকোঁতে নিশ্চয় আপোনালোকে আদাৰ ৱে নল'ব, বেয়া নাপাব, কাৰণ কিছুমান কথা মুকলিভাৱে কোৱা ভাল। প্ৰথম কথা হৈছে আমাৰ বহুতৰ এটা অভ্যাস আছে যে মৰ্নিং ৱাক কৰিবলৈ যাওঁতে তেওঁলোকে গ্ৰুপিং হৈ যায়, 4-5টা মানুহ বা তেনেকুৱা এটা লগ লাগি গ্ৰুপিং হৈ গুচি যায়। কিন্তু দেখিব যেতিয়া মানুহে গ্ৰুপিঙত যায় বা এটা জুম বান্ধি ওলাই যায় তেওঁলোকৰ মাজত কথাৰ আদান প্ৰদান হ'বই। আৰু দেখা যায় আমাৰ বৰ্তমান সামাজিক পৰিস্থিতিত যিসকল লোকে গ্ৰুপিং হৈ পেলাই মৰ্নিং ৱাক কৰিবলৈ যায় তেওঁলোকৰ মাজত কিছুমান বিৰুদ্ধাচৰণ বা কিছুমান পৰচৰ্চা ধৰণৰ কথা ওলায় আৰু সেইটো আপুনি নুই কৰিব নোৱাৰে, কাৰণ সেইটো এটা সাধাৰণ অভিজ্ঞতা আৰু সত্য অভিজ্ঞতা। কিন্তু যেতিয়া আপুনি মৰ্নিং ৱাক কৰিব তেতিয়া যদি আপুনি মুখেৰে কথা পাতে, অৰ্থাৎ মৰ্নিং ৱাক প্ৰভাত ভ্ৰমণ কৰোঁতে আচলতে মুখখন বন্ধ ৰাখিব লাগে আৰু নাকেৰে উশাহ নিশাহ কৰিব ল'ব লাগে। সেইটো এটা এক ধৰণৰ প্ৰাণায়াম হয়। আৰু এই কামটো নকৰি যেতিয়া মুখেৰে কথা পাতি যোৱা যায় আৰু কথা পাতোঁতে হয়তো পৰচৰ্চা কৰোঁতে খঙৰ ভমকত কৰা হ'ব বা বিভিন্ন ধৰণৰ আপোনাৰ মনোবৃত্তিৰে কৰা হ'ব, তেতিয়া আপোনাৰ লাং যিটো হৃদযন্ত্ৰই কষ্ট পায়। এইটো এটা সচৰাচৰ অভ্যাস হয় মানুহৰ যে মৰ্নিং ৱাক কৰিবলৈ যাওঁতে গ্ৰুপিং হৈ যায়, তাৰ মাজত কথা বতৰা পাতে। এইটো কেতিয়াও নকৰিব। আৰু মৰ্নিং ৱাক প্ৰভাত ভ্ৰমণৰ ক্ষেত্ৰত এটা কথা দেখা যায় যে বহুতে এটা অভ্যাস পালন নকৰে। সেইটো হ'ল আজি ইচ্ছা গ'ল মই 1 কিলোমিটাৰ গ'লোঁ, অহাকালি দেখিছোঁ যে মোৰ জোচটো আৰু বাঢ়িছে, আজি 3 কিলোমিটাৰ গ'লোঁ, কেতিয়াবা আকৌ নাযাওঁৱেই। এইটো একেবাৰে বেয়া প্ৰভাত ভ্ৰমণৰ অভ্যাসৰ ফলত। আপুনি যদি প্ৰভাত ভ্ৰমণ 1 কিলোমিটাৰে কৰিব খুজিছে সদায় সেইটোৱে কৰক, কিন্তু এদিন 1 কিলোমিটাৰ, এদিন 3 কিলোমিটাৰ, সেইটোৱে আচলতে আমাৰ শৰীৰত কিছুমান ক্ষতি কৰে আৰু চিকিৎসা বিজ্ঞানৰ ফালৰ পৰাও এইটো এটা ক্ষতি হয়। আপোনাৰ শৰীৰৰ পৰা যিটো কেলৰি ওলাই যাব লাগে, সময়ত যি ধৰণে ওলাই যাব লাগে, এই গোটেইখিনি নিয়মৰ ভিতৰত নপৰে। সেইকাৰণে আপুনি যিটো খোজ কাঢ়িব, যদি আজি 1 কিলোমিটাৰ সেইটোৱে কৰক, বছৰটোৰ কাৰণে 1 কিলোমিটাৰে কৰক, দৈনিক কৰক সেইটো। আৰু প্ৰভাত ভ্ৰমণৰ ক্ষেত্ৰত এটা আমি ভুল কৰোঁ, এইটো সাৱধান হ'বলগীয়া কথা যে কিছুমান মানুহে সপ্তাহটোত 4 দিন নিৰ্বিচ্ছিন্নভাৱে প্ৰভাত ভ্ৰমণ কৰিলে, কিন্তু 2 দিন একদম নাকত তেল দি শুই থাকিলে, 2 দিনমান নাযায়। তেওঁলোকৰ অভ্যাসটো এনেকুৱা নহয় যে এটা ৰেগুলাৰ নহয়, হয়তো এই যোৱা মাহত গ'ল, নেক্সট মাহত এনেকুৱা হ'ল যে তেওঁ সময় নাপালে। সেইটো নহয়। প্ৰভাত ভ্ৰমণ বা মৰ্নিং ৱাকৰ আটাইতকৈ কৃতকাৰ্য হ'ব পৰা যিটো শক্তি সেইটো হৈছে ৰেগুলাৰিটি। নিয়মিত আপুনি প্ৰভাত ভ্ৰমণ কৰিব লাগিব আৰু ডিষ্টেঞ্চ যিটো আপুনি সেইটো নিয়মীয়াভাৱে কৰিব লাগিব। যদি নিয়মীয়াভাৱে প্ৰভাত ভ্ৰমণ কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ এইটো শৰীৰত ক্ষতিহে কৰিব। আৰু এটা কথা প্ৰভাত ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে বেয়া নাপাব কৈছোঁ, এটা কথা হয় যে কিছুমান মানুহে প্ৰভাত ভ্ৰমণলৈ ওলাই গ'ল আৰু ভাবিলে যে ৰাতিপুৱা যিহেতু ওলাই আহিছোঁ গতিকে মোৰ বন্ধুৰ ঘৰৰ পৰা কিবা এটা বস্তু লৈ আনিবলগীয়া আছে, গতিকে একেলগে লৈ যাওঁ, মানে ষ্টেচন দিয়ে। প্ৰভাত ভ্ৰমণ কৰোঁতে তেওঁ প্ৰভাত ভ্ৰমণৰ কাৰণে গৈছে, যেতিয়া তেওঁ ঘূৰি আহোঁতে তেওঁ বিভিন্ন কাম কৰি আহে, কিছুমানেতো বজাৰ সমাৰ কৰিও আহে। এইটো আচলতে নিয়মৰ ভিতৰত নপৰে। কিয়? তাৰ কাৰণটো কৈছোঁ যে যেতিয়া আপুনি প্ৰভাত ভ্ৰমণত যাব আপোনাৰ শৰীৰটোত এটা শ্ৰম হ'ব আৰু সেই শ্ৰমটোৰ আপোনাৰ জিৰণি লাগে। প্ৰভাত ভ্ৰমণৰ পৰা অহাৰ পিছত শৱাসন কৰি আপুনি কিছু সময়ৰ কাৰণে জিৰণি লোৱা ভাল। আপোনাৰ যিটো স্নায়ু নাৰ্ভ
সেই নাৰ্ভবোৰক শিথিল কৰিব লাগিব কিন্তু আপুনি যেতিয়া প্ৰভাত ভ্ৰমণ বুলি ওলাই গ'ল আৰু কিছুমান কামত লাগিল তেতিয়া আপোনাৰ প্ৰভাত ভ্ৰমণৰ যিটো ফ্ল' সেইটো নাথাকে মানে হয়তো কাৰোবাৰ ঘৰলৈ যাওঁতে আকৌ আপুনি হিচাপতকৈ বেছি কথা ক'বলগীয়া হ'ল কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল গতিকে এইটো এটা সমস্যা যে আপুনি প্ৰভাত ভ্ৰমণলৈ গৈছে প্ৰভাত ভ্ৰমণতে যাওক কিন্তু ষ্টেচন নিদিব প্ৰভাত ভ্ৰমণকাৰীসকলৰ কাৰণে আৰু এটা সাৱধান বাণী দিছোঁ যে আমি দেখোঁ ৰাতিপুৱাৰ ভাগত বহুত দুৰ্ঘটনা হয় কেতিয়াবা কুঁৱলী ঠাণ্ডাৰ দিনত কুঁৱলী বা তেনেকুৱা ক্ষেত্ৰত কিছুমান খুব দ্ৰুতগতিত অহা বাহনৰ ক্ষেত্ৰত প্ৰভাত ভ্ৰমণ কৰা মানুহৰ লগত মুখামুখি সংঘৰ্ষ হয় মানে দুৰ্ঘটনা হয় ইয়াৰ মূল কাৰণ কি জানে কিছুমান ক্ষেত্ৰত আপুনি প্ৰভাত ভ্ৰমণত আপোনাৰ যিটো ড্ৰেছ হেবিট যিটো পোছাক পৰিচ্ছদ আপুনি ল'ব সেইটো খুব ডিষ্টিংক্ট হ'ব লাগে যাতে কুঁৱলীৰ মাজতো দেখা পোৱাৰ এটা সুবিধা থাকে বা আন্ধাৰৰ মাজতো আপোনাক দেখা পোৱাৰ এটা সুযোগ থাকে বহুতো দুৰ্ঘটনাৰ মূল হৈছে যে যেতিয়া ৰাস্তাত কুঁৱলী বাঢ়ি আছে তেতিয়া আপোনাৰ কি হয় খুব দ্ৰুতগতিত অহা বাহন এখনে আপোনাক দেখা নাপালে আপুনিও হয়তো সন্মুখৰ পৰা আহি থকা বাহনখন দেখা নাপালে প্ৰভাত ভ্ৰমণৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ পৰা বাচিবলৈ আপোনাৰ ড্ৰেছ খুব বেলেগ ধৰণৰ হ'ব লাগিব মানে যিটো ডিপ ৰঙৰ হ'ব লাগে আৰু বগা হ'লেও সুবিধা হয় বহুত দূৰৰ পৰা দেখা যায় কিন্তু বগা হ'লে কি হয় কেতিয়াবা কুঁৱলীৰ মাজত মিলি যোৱা যায় সেইকাৰণে আপুনি যিটো স্থানত যাব সেই স্থানটোত কেনেকুৱা পৰিৱেশ থাকিব সেইমতে আপুনি তাৰ পোছাক পৰিধান কৰিব এইটো অতি গুৰুত্বপূৰ্ণ কথা বহুত মানুহে প্ৰভাত ভ্ৰমণ কৰে কিন্তু গুৰুত্ব নিদিয়ে খাদ্যত আপোনাৰ যিটো ডায়েট প্লেন ফুড প্লেন আপুনি শৰীৰৰ ওজন কমাবলৈ যিটো মেদ কমাবলৈ আপুনি প্ৰভাত ভ্ৰমণলৈ গৈছে বা বিভিন্ন বেমাৰৰ পৰা মুক্ত হ'বলৈ গৈছে ঠিকে আছে কিন্তু আপোনাৰ সেই অনুযায়ী যিটো ডায়েট প্লেন খাদ্য সেই খাদ্য আপোনাৰ সেই অনুমতে হ'ব লাগিব ক্ষমতা স্থাপন হ'ব লাগিব প্ৰভাত ভ্ৰমণলৈ গৈছে কিন্তু যধে মধে খাইছে সেইটোতো কেতিয়াও হ'ব নোৱাৰে খাদ্য আৰু প্ৰভাত ভ্ৰমণৰ যিটো বেলেঞ্চ ক্ষমতা সেইটো একে থাকিব লাগিব বা এইটো চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা চিকিৎসকৰ পৰা পৰামৰ্শ লৈ এইটো ঠিক কৰি ল'ব লাগিব নহ'লে এইটো অসুবিধা হ'ব আৰু এটা প্ৰভাত ভ্ৰমণৰ ক্ষেত্ৰত অসুবিধা দেখা যায় বহুত মানুহৰ ক্ষেত্ৰত এইটো সাৱধান বাণীয়ে দিয়াৰ নিচিনা হৈছে যে সময়টো আচলতে কেতিয়া গুৰুত্বপূৰ্ণ বিভিন্ন স্থানত বিভিন্ন গৱেষণাৰ পৰা কোৱা হৈছে যে ৰাতিপুৱা 5টাৰ পৰা 6টাৰ ভিতৰত প্ৰভাত ভ্ৰমণটো কৰিলে ভাল সেইখিনি সময়ত প্ৰয়োজন আছে মই আপোনালোকক ক'ব খুজিছোঁ যে বিভিন্ন অধ্যয়নৰ পৰা ক'ব খুজিছোঁ যে প্ৰভাত ভ্ৰমণৰ সময়টো আচলতে এনেকুৱা হ'ব লাগে যে আপুনি সূৰ্যৰ প্ৰথম পোহৰটো যিটো মিঠা পোহৰ সেইটো যাতে আপোনাৰ গাত লাগিব পাৰে সেইটো আপুনি উভতি আহোঁতে হ'ব পাৰে কিন্তু একেবাৰে আন্ধাৰ সময়ত প্ৰভাত ভ্ৰমণটো নহয় আৰু একেবাৰে সূৰ্যৰ প্ৰখৰ পোহৰ থকাটো প্ৰভাত ভ্ৰমণ হ'ব নোৱাৰে একেবাৰে আন্ধাৰ সময় কিয় নহয় আমাৰ কিছুমান আন্ধাৰ সময়ত কিছুমান দুৰ্ঘটনা ঘটে সন্ধিয়া সময়টো বেলেগ যিটো কালসন্ধ্যা বুলি কয় ৰাতিপুৱাও তেনেকুৱা কিছুমান লগ্ন সময় বেয়া থাকে আপোনালোকে সেইকাৰণে সময়টো নিজৰ স্থান মতে 5টা বা 6টাৰ ভিতৰত ভাল আৰু সেইটো সূৰ্যৰ যিটো প্ৰথম পোহৰ সেই পোহৰটো কোনখিনি সময়ত পায় সেইখিনি কথা যদি আপুনি বুজি লয় তেতিয়াহ'লে কোনখিনি সময়ত প্ৰভাত ভ্ৰমণলৈ যাব সেইটো অনুমান কৰি ল'ব পাৰিব ধন্যবাদ প্ৰভাত ভ্ৰমণৰ কিছুমান সৰু সৰু কথা আপোনালোকক ক'লোঁ অধ্যয়ন কৰিয়ে কৈছোঁ প্ৰভাত ভ্ৰমণকাৰীসকলক সাৱধান কৰি কৈছোঁ যদিও এইখিনি কথাই সকলোৰে উপকাৰ সাধিব নিশ্চয় ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই থাকিব চেনেল ডেকা ছাৰ মটিভেশ্যন ধন্যবাদ নমস্কাৰ